আচলতে এইটো এটা অতি দুৰ্ভাগ্যজনক বিষয় অসম আৰু অসমীয়াৰ বাবে। আৰু তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় যে কংগ্ৰেছ দলটোৱে তেনেকুৱা এজন বিতৰ্কিত ব্যক্তিক আচলতে নিজৰ দলটোক যোগদান কৰাইছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছ দলটোৱে আজিৰ তাৰিখত কেৱল মাত্ৰ শাসনৰ বাট জৰি ধৰিবৰ কাৰণে মিয়া প্ৰীতিটো তেওঁলোকে প্ৰদৰ্শন কৰি আহিছে আৰু কৰি যাব। আৰু পৰৱৰ্তী সময়ত আচলতে নিজৰ শাসনৰ বাঘজনী নিজৰ হাতলৈ নিবলৈ হলে এই কংগ্ৰেছ দলটোৱে যে পৰৱৰ্তী সময়ত অসমক আকৌ এখন দ্বিতীয়খন বাংলাদেশ হিচাপে গঢ় দিয়াত যে কুণ্ঠাবোধ নকৰে সেইটো স্পষ্ট। কাৰণ আজিৰ তাৰিখত ধুবুৰী মানে এখন মিনি বাংলাদেশ, আৰু অৰ্থাৎ উজনি শিৱসাগৰ হৈ উজনি অসমকো আচলতে তেওঁলোকে মিনি বাংলাদেশ বনোৱাৰ যিটো তেওঁলোকৰ পৰিকল্পনা, যিটো সপোন, সেইটো সপোন পূৰ কৰিবলৈ হলে কিন্তু অসম আৰু অসমীয়া ইয়াত আচলতে জীয়াই থাকিব নোৱাৰিব। গতিকে আমি কংগ্ৰেছ দলটো প্ৰকৃতাৰ্থত যদি অসম আৰু অসমীয়াৰ কাৰণে কাম কৰা দল হয় তেতিয়াহ'লে তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছো, অহা 24 ঘণ্টাৰ ভিতৰত এই ৰেজাল্ট কৰিমক তেওঁলোকে দলৰ পৰা বহিষ্কাৰ কৰি দেখুৱাওক। আৰু আমি এই ৰেজাল্ট কৰিমৰ বিতৰ্কিত মন্তব্যটোৰ পিছত, কাৰণ আমি ইতিমধ্যে দেখিছো যে সংবাদ মাধ্যমৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই ৰেজাউল কৰিমক আমি ৰক্ষণাবেক্ষণ দিয়া দেখিছো। গতিকে আমি সুদূৰ চক্ৰান্তে আৰু এটা কথা স্পষ্ট কৰি দিছো যে ৰেজাউল কৰিমক আমি উজনি অসমত নিষিদ্ধ ঘোষণা কৰিছো। আৰু যিদিনাই শিৱসাগৰত আমি তেওঁক পাম আৰু তেওঁ যদি হতাহক আছে শিৱসাগৰত আহি তেনেধৰণৰ মন্তব্য কৰি দেখুৱাও, আমি গুৰুলা গুৰকৈ পিটিবলৈ সাজু আছো।